আৰোহণে কিতাপখন হাতত লৈ বিচনাত ওপৰমূৰাকৈ শুই পঢ়িবলৈ ধৰিলে। এনেতে ৰুমলৈ ৰূপম সোমাই আহিল। আৰোহণে ৰূপমলৈ চাই ক'লে, আহিলি? কি হ'ল? কালিয়ে অহা মানুহ, আজিহে যে? আৰোহণ আৰু ৰূপম দুয়োটা একেখন কলেজতে পঢ়ে আৰু একেলগে ভাড়া ৰুমত থাকে। দুয়োটাই এইবাৰ লাষ্ট ছেমিষ্টাৰ দিব, পদাৰ্থ বিজ্ঞানত মেজৰ। এই নকবি আৰু, কালি আহিম ভাবিছিলোঁ, কিন্তু বজাৰ কৰিবলৈ টাউনলৈ ওলাই আহিছিলোঁ। তাত এটা এক্সিডেণ্ট হ'ল, দেখি বেয়া লাগি গ'ল, ৰূপমে ক'লে। হয় নি? ক'ৰ মানুহ? বেছিকৈ দুখ পাইছে নি? আৰোহণে সুধিলে। দুখ পাইছে নি মানে? মৃত্যু হ'ল বুলি শুনিছোঁ পাছত। মানুহজনে বজাৰলৈ চাউল লৈ আহিছিল। ডাম্পাৰ এখনে খুন্দিয়াই দিলে পাছফালৰ পৰা। আজিকালি যে ডাম্পাৰ ড্ৰাইভাৰবোৰে ইমান স্পীড চলায়, য'তে ত'তে অকল এক্সিডেণ্টেই কৰি থাকে, আৰোহণে ক'লে। ৰূপমে আৰোহণৰ বিচনাৰ কাষত বহি ক'লে, ইণ্টাৰেষ্টিং কথা এটা, কি জান নাই? কি? আৰোহণে সুধিলে। যিজন মানুহ কালি এক্সিডেণ্টত মৃত্যু হ'ল, তেওঁ ককায়েকো বোলে এক্সিডেণ্টতে মৃত্যু হৈছিল। আৰু সিহঁত দুটাই ল'ৰা আছিল। গাড়ীত মেডিকেল নিওঁতে বোলে মানুহজনে কৈছে, মা কথাটো গম পালে কেনেকৈ থাকিব? দাদাও এক্সিডেণ্টতে মৰিছিল। লগত যোৱা মানুহবোৰে চকু পানী ৰাখিব নোৱাৰিলে বোলে। সঁচাকৈ বৰ দুখ লাগিলে কথাটো শুনি। অলপ দেৰি দুয়োটাই নিমাত, কাৰো মুখত মাত নাই। আৰোহণে মাত দিলে, কি কবি? ক'বলৈ একো নাই। মাকজনীৰ কথা ভাবিহে বেয়া লাগিছে। সঁচাই, কেনেকৈ যে থাকিব মাক? আমি আৰু চিন্তা কৰি কি কৰিম? ভগৱানে যাতে মাকক ভালকৈ ৰাখে। আমাৰ ফাইনেল এক্সাম পালেহি। এতিয়া আমিও চিন্তা কৰিব হ'ল, কি কৰিম ইয়াৰ পাছত? ঘৰৰ কথা ভাবিলে বেয়া লাগে। মা দেউতাই কিমান যে আশা কৰি মোক পঢ়াইছে। দেউতাই ৰ'দ বৰষুণ একো নাচায়, নিজৰ কাম কৰি যায়। মোক লগা বস্তুবোৰ দিয়ে। এজন খেতিয়কে আৰু ইয়াতকৈ কি দিব? এতিয়া মোৰ কাম, মই ঘৰখন ধৰা। কিন্তু এনেহেন দিনত এটা চাকৰিও ইমান সহজে পোৱাটো সম্ভৱ নহয়। কি কৰিম, কি নকৰিম, তাকে ভাবি উত্তৰ নাপাওঁ। কিবা এটা ব্যৱসায় কৰিবলৈ মূলধন নাই। যিখিনি টকা দেউতাই উলিয়াই চব মোৰ লগতে শেষ কৰিছে। কথাখিনি কৈ যেন সি চিন্তাত মগ্ন হৈ পৰিলে। তাকে দেখি ৰূপমে ক'লে, কি ইমান চিন্তা কৰি আছ? সময় আহিবলৈ দে, দেখা যাব কি হয়। এতিয়া আমাৰ প্ৰথম কাম এক্সামটো ভালকৈ দিয়া। প্ৰথম আমি ৰিজাল্ট ভাল কৰি মাক দেউতাক সুখী কৰিব লাগিব। তাৰ পাছত ঘৰৰ ভাৰ কান্ধত লৈ মা দেউতাক সুখী কৰিম। ৰূপমৰ কথা শুনি আৰোহণে ক'লে, তই ঠিকেই কৈছ, আমি ৰিজাল্ট ভাল কৰিব লাগিব। এইদৰে কৈ দুয়োটাই কিতাপলৈ চালে।